নমস্কাৰ বন্ধুসকল, আমাৰ ৰশ্মি বহুত দিনৰ পৰা কৈ আছে ফুৰিবলৈ যাব। আজি তাইক লৈ যাই আছোঁ ফুৰিবলৈ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। তো বলক ফুৰি আহোঁ, আপোনালোকে চাই থাকক। সেই নিজৰ গাড়ীখনৰ কাৰণে যাব পৰা নাছিলোঁ, গাড়ীখন সি ছাইড কৰি দিলে। এতিয়া যাওঁ বলক। বহুদিনৰ পৰা ভাবি আছিলোঁ তাইক লৈ অলপ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত যাম, যোৱা হোৱা নাছিল, আজি যাম বুলি ভাবি আছোঁ। আমাৰ ৰশ্মি তাইৰ আটাক বোলে লগ কৰে চকত, আটাক মাত দিছে দেখা পাই পেলাই দোকানত। তাই মানে ইয়াতে ৰখে আৰু দোকানত লগ কৰাৰ কাৰণে তাই ৰখে। স্কুল এতিয়া যাই আছোঁ বলক। এয়া ৰশ্মিৰ চেণ্ট্ৰেল পাব্লিক স্কুল, তাইক এডমিশ্যন দিছোঁ মুঠে। ৰশ্মি ধুনীয়াকৈ চাই আছে, উপভোগ কৰি আছে প্ৰাকৃতিক দৃশ্যসমূহ। চাওঁতে চাওঁতে আমি মুকালমুৱা পাই গ'লোঁ। মুকালমুৱাৰ পৰা দক্ষিণ ফালে যাব লাগিব, ব্ৰহ্মপুত্ৰ নদীৰ পাৰ। দক্ষিণ ফালে গৈ আছোঁ আমি। ৰশ্মি এনেকৈ যাই চাবচোন কেতিয়াবা কৰিবলৈ বহুত ভাল লাগে। এয়া নলবাৰী জিলাৰ মুকালমুৱাৰ মঙলবৰীয়া বজাৰ, বিখ্যাত মঙলবৰীয়া বজাৰ। ইয়াতে আপুনি বিভিন্ন ধৰণৰ সা সৰঞ্জাম বস্তু পাতি অভাৱ নাই, চব পায় ইয়াত মঙলবৰীয়া বজাৰ। বহুত ধুনীয়া এটা ঠাই, চাৰিওফালৰ পৰা কমিউনিকেশ্যন ভাল, চবেই আহে। আৰু চাওঁতে চাওঁতে আমি বজাৰ আমি নদীৰ পাৰ পাই গ'লোঁ। চাওক নদীৰ পাৰৰ দৃশ্য। মই আহোঁ এই মাহত এবাৰ নদীৰ পাৰত ফুৰিবলৈ, কিবা এটা ভাল লাগে নদীৰ পাৰত ফুৰিবলৈ। ধূলি বালি আছিল যদিও বৰষুণ আছিল 2 দিন আগত। বৰষুণ হোৱাৰ কাৰণে ইমান ধূলি বালিৰ হেৰি নাছিল আৰু ধুনীয়া হৈ আছিল। অলপ ঘাটপাৰা ফালে যাওঁ। আমাৰ ৰশ্মি বাফেলে কৈ চিঞৰি আছে, এই নদীত মহবিলাকে সাঁতুৰি আছে। আমাৰ ৰশ্মি চাই পেলাই উপভোগ কৰি আছে বাফেলে কৈ পেলাই। এয়া আমি নদীৰ ঘাট পাৰ পাম আৰু য'ত নাওবিলাক আহে চৰৰ পৰা, য'ত ৰখে। ইয়াতে দোকানো এটা আছে, ইয়াতে বেটাৰী গাড়ীও থাকে। চৰৰ পৰা মানুহ আহি আছে, ইয়াতে নমাই দিয়ে আৰু ইয়াতে গৈ পেলাই বেটাৰী গাড়ীত উঠি মুকালমুৱাত যায়। আৰু এইটো নদীৰ দৃশ্য, এইফালে চৰ আৰু এইফালে মই গাড়ীখন ৰখাই থৈছোঁ। তাতে আমাৰ ৰশ্মি বোলে কিবা খায় দোকানত, তাতে পেপচি কিনি দিছোঁ। এই দোকান আৰু কিবা খাই বোলে তাই। তো এনেকৈ টাইম পাছ কৰি আমি যাব ওলাইছোঁ আৰু ঘৰলৈ। সামনে পাই যাব দেখছো। এই চাওক ডাম্পাৰে যে মাটি আনিছে ৰাতি এই ডাম্পাৰবিলাকে য'ত যেনেকৈ মাটি পেলাব লাগে পেলাই দিয়ে, বহুত দূৰৰ পৰা এই ভিতৰৰ পৰা আনে। এই ডাম্পাৰৰ উৎপাত দিনত নচলে বাৰু, ৰাতি চলে, দিনতো চলে কেতিয়াবা। তো বলক নদীৰ পাৰ চালোঁ, এতিয়া ঘৰত যাব লাগে। বাই বাই।